গৰুহাক খুলি মেলিহে আহিছোঁ আৰু ভাল বৰ সন্তোষ পালো দেই কৃষ্ণ মালিক গোটেই পৰিয়ালটোকে লৈ আহিলে দেখোন ঘৰৰ তলা মাৰি হৰি মালিক অকণমান চাই চিতি কথা ক'ব সমাজৰ আগত আপুনি মোক অপমান কৰিছে সেই আপুনিনো কেনেকুৱা হে ধনী ঘৰ সকামলৈ আহে তৈ পাই থাকে আমি আকৌ ধনী দুখীয়া নাই ভগৱন্তৰ নাম আমি ধনী দুখীয়া চাবলগীয়া হ'ল নাই নাই ৰাইজ মই আৰু নামৰ নবহোঁ আজি মই বেলেগ খেল ল'ম আৰু কৃষ্ণহে আৰু মই বেলেগ খেল ল'ম আৰু মোৰ পৰিয়ালৰ এইটো খেললৈ চুকুৰা এটাও নাই ঐ বল 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 ব'লা এইটো সকাম নাখাওঁ ৰ'বচোন ৰ'ব সামান্য কথা এটাত বাৰু ঠেৰ পাতি আপুনি ঘৰলৈ যাব নালাগে নাই 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 মই থাকিব নোৱাৰো ৰাম ৰাম শুনকচোন শুনক আপোনালোকক কোনখন বিয়ালৈ মই নোযোৱাকৈ আছোঁ কওকচোন মইতো জোৰোণতো গৈছোঁ মোক আপোনালোকৰ ছোৱালীয়ে মানুহ ধৰিছে হয়নে নহয় এতিয়া আপুনি সামান্য বকতৰ কথা এটাত লাগি পেলাই আপুনি আকৌ ঘৰ যাব লৈছে আহক 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 হে পেচ নধৰিব কৃষ্ণ ধেত আহক আহক নহয় নহয় নোৱাৰি এই নাই নাই আহক আহক মোৰ কথালৈ মোৰ মুখখনলৈ চাওকচোন ধেত দেই কৃষ্ণ এইকণতে বহক দেই শুনিছানে এই বস্তা চস্তা কি আছে নহয় এজনী সৰু ল'ৰা ছোৱালী কেইটামান আহিছে এইফালে দিয়া কৃষ্ণ কৃষ্ণ ৰাইজ গৃহস্থৰ মুখলৈ চাই মই বহিছোঁ কিন্তু বিচাৰ ভাগ মই ৰাইজলৈ দিলোঁ নহ'লে খেল কিন্তু লণ্ড ভণ্ড কৰি দিম আমি হ'লে কৈ মৰা মানুহ আমি দণ্ডলৈ ভয় নকৰোঁ ৰ'বচোন ৰ'ব ৰাইজ হুলস্থুল নকৰিব কথা দেখোন বিষম গোটৰ বুলি মটৰহে তিয়াল এতিয়া মই ঘুগুনি বনাম নে ৰাইজ প্ৰসাদ দিতাম ইছ ৰাম ৰাম হেৰা শুনিছানে কি কৰিলা বাৰু এখন কি কৰিলা তোমালোকে ৰাম ৰাম কৃষ্ণ 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 নাপায় দেই কিন্তু নাপায় 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 ছোৱালীজনীয়ে মোবাইল টিপি টিপি এখন কৰিলে মৰতীয়া হেডফোন লগাই কথা পাতি আছিলে মই কোৱা কথা নুশুনিলে চাগে পিংকি তই খতৰ জ্ঞান হেৰা শুনিছা এই তাই আকৌ মোবাইলটোকে লৈ আনাচোন মই চোতালত পেলাই গছকি গছকি ভাঙি পেলাম লৈ না কৃষ্ণ কৃষ্ণ প্ৰভু কি দেখুৱাইছা এইবোৰ হেৰি মোবাইলটো কি দিওঁ মোবাইলটো থাকিলেহে তাইক বিয়া দিব পাৰিম হৰি ভাবিও ছোৱালী তাতে কি আছে মটৰ এইবোৰ দণ্ড লাগিব দেই আমাক দণ্ড লাগিব নহ'লে নহ'ব ভাবিও ছোৱালী কি আছে প্ৰসাদ তাতে কি আছে মটৰ কি হ'ব আৰু এনেকৈ নহ'ব দণ্ড লাগিব নহ'লে নহ'ব দণ্ড লাগিব আমাক কৃষ্ণ ৰাইজ আমি ক্ষমাহে খুজিছো দেই কৃষ্ণ ৰাইজ যি হ'ল এই কথাষাৰ আমাক খেলৰ মাজতে থাকিব লাগে আজি মটৰে চলাই দিওঁ আৰু মানুহ তেওঁলোকে এতিয়া গাখীৰ চাকৰিটা উলিয়াই দিলে হয় আৰু এতিয়া ৰাইজে গৰু খাবনে মোক গৰু খুৱাই গৰু খাওক আৰু মোক খুৱাই মোক খাওক নহয় জানো এই ঠাইত কি ক'লে ব্ৰহ্ম বাক্য গৰু খোৱাৰ কথা ক'লে আপুনি দণ্ড ভৰিব লাগিব তেতিয়াহে আমি নামত বহিম গৰু খোৱা মই হয় দণ্ড দিব লাগিব ন চক মই সেইটো কথা কোৱা নাছিলো নহয় মই গৰু গাখীৰ খাব নে ম'হৰ গাখীৰ খাব সেইটো কথাই সুধিছিলো কৃষ্ণ এই কথাটো যে ইমান বহল হ'ব চক মই একদম সপোনতো ভবা নাছিলো চব পঢ়া শুনা নাইকিয়া মানুহ নহয় জানো এইবিলাক ধৰি নাথাকে মই যিমান টকা লাগে আপোনালোকক মই দণ্ড দিম আপোনালোকে এইবিলাক ধৰি নাথাকিব দেই কৃষ্ণ হ'ব হ'ব মই এতিয়াই আপোনালোকৰ আগত সেৱা দিম কৃষ্ণ ৰ'ব কৃষ্ণ ভাল অপৰাধ কৰিলো দেই আজি কৃষ্ণ এয়া মই সেৱাই ধৰিছো দেই প্ৰভু ভকত কৃষ্ণ 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 হৈছে উঠক উঠক এয়া 500 টকা দণ্ড দিছে এতিয়া ঠিক আছে বাপজন আপুনি টকা 300 ঘূৰাই হয় নেকি হ'ব তেতিয়া ঘূৰাই দিব লাগিব চাওকচোন সকামে আৰম্ভ হৈছে নহয় জানো আৰু বা কিমানটা দণ্ড মোৰ ভাগত ভৰিব লগা আছে তাৰ ঠিক নাই আপোনাৰ হাততে ৰাখি দিয়ক দেই শেষত আপুনি যদি মই ভৰিব লগা নহয় আপুনি মোক দি থৈ গ'লে এতিয়া মানে আপুনি দণ্ড দিয়ে থাকিব লাগিব দিয়ে থাকিব আৰম্ভ হৈছে শেষৰ দায়িত্ব কাক দিছিলে আঁতৰে আপুনিয়ে বহক পাঠক আপুনি ক'লে মোক পাঠলৈ বুলি নিমন্ত্ৰণ দিয়া নাই মই পাঠত বহিব নোৱাৰো বেয়া নাপাব ৰাইজে ৰজা ৰাইজৰ মেইন মুৰ্গীসকলে সিদ্ধান্ত ল'ব
বাৰে বাৰে কিমান অপমান কৰিব আমাক ৰাইজ নামানি মুৰ্গীহে মানিলে নাখাওঁৱে চাহ এয়া লৈ যাওক আপোনালোকে নাখাওঁ চাহ কৃষ্ণ কৃষ্ণ বাপ চক মোৰ মানে কি হয় গম পাইছেনে এই মুৰব্বীটো মুৰ্গী ওলাই একদম ডাইৰেক্ট নধৰিব আৰু কৃষ্ণ কৃষ্ণ বুলি চক কৈছিলে আপুনি আঁঠু লওক ৰাইজৰ ওচৰত আঁঠু লওক হৰি 100 টকা এটা কাটি দিব হ'ব বাৰু হ'ব সকলো পৰিয়ালটো বোলে আমাৰ খেললৈ আহিব গপগপীয়া হ'ব কিন্তু 8 ঘৰ মানুহ আহিব আকৌ আমাৰ খেলটো একদম পুৰা গপগপীয়া হৈ যাব হয় নাই নহ'ব তেহেঁতৰ খেলৰ যদি মানুহ আমাৰ খেললৈ আহে আমাৰ 7 ঘৰে আমি বেলেগ খেল ল'ম হৰি আপোনাৰ কথাত বৰ ধাৰহে আপোনাৰ ল'ৰাই ব্ৰইলাৰ ফাৰ্ম খুলিছে ব্ৰইলাৰ কাটে গাহৰি ফাৰ্ম খুলিছে গাহৰি পোহে আমাৰ খেলত লৈ আপোনালোকক খাইছোঁ বুলিহে হৰি মোৰ ল'ৰাই কৰি খাইছে আপোনাৰ ল'ৰাই ৰাতি বাইকত কাক লৈ ঘূৰি ফুৰা নাজানো বুলি ভাবিছে নি ব্ৰইলাৰ মুৰ্গী পোহাৰ কথা ক'লে মেডিয়া মাতি জেললৈ পঠিয়াম ৰাইজ এয়া তৃতীয় বিশ্বযুদ্ধ পাতিছো নে সকাম পাতিছে হা ইমান হুলস্থুল নাপায় ৰাইজ নাপায় এই সকামৰ ঘৰত এইবিলাক কথা আপোনালোকৰ এই ঘৰুৱা কথাবিলাক আনি এনেকুৱা সকামৰ ঘৰত আলোচনা কৰিব নাপায় মই তোমাক 700 মানুহে মাতিবলৈ দিছিলো তুমি যে গোটেই গাঁওখনৰ মানুহকে মাতি দিলা এইবিলাক কি কাম কৰিলা তুমি কি কাম কৰিলা তুমি যিকেইঘৰে মাতে সকামলৈ মই মাতিম তুমি মাতিবা মাতিমে মোক যিকেইঘৰে মাতে মই মাতিমে আৰু এদিনেহে মাতিছো ভালকে ৰাইজ বেয়া পালেও কিন্তু মই কথা এটা কওঁ আমাৰ দেউৰীয়ে কিন্তু মানুহ চাইহে প্ৰসাদ ভাগ কৰে সিদিনাখনি মোৰ ভাগত জোঁৱাই পৰিয়ালটো মোৰ ঘৰত আছে দেউৰীয়ে কিন্তু মই ইমান বাৰ খোজাটো প্ৰসাদৰ পাত এখন নিদিলে কিন্তু সিদিনা উমেশ্বৰৰ ঘৈণীয়েকক 3খন পাত দিছে আৰু 17টা মিঠৈ দিছে এনেকৈ হ'লে কিন্তু খেল বেছি দিন নিটিকে কি কথা ক'ব লাগিছে আপোনাৰ কথা কি মই নাজানো বুলি ভাবিছে নেকি চাওক ৰাইজ যোৱাবাৰ ইলেকশ্যনত আমাৰ গাঁও সকলো ৰাইজ মিলি একে ঠাইতে ভোট দিয়া সিদ্ধান্ত লৈছিলে হয় নে নহয় হয় কিন্তু এই দিলে কাক ভোট দিলে পইচা লোভত আপোনালোকে জানেনে বেছি কথা নক'ব মোৰ বহুত ওপৰলৈকে হাত আছে বেছি কথা নক'ব সঁচাই ধৰিব পাৰোঁ আপোনাক বুজি পাইছে নাই পোৱা আপুনি মই বহুত ওপৰত গ'ল বুজি পাইছে নাই পোৱা এনেকৈ সমাজত এনেকুৱা কথা নক'ব কিন্তু খং কৰিলে ৰক্ষা নহ'ব এতিয়া তেওঁকে সেৱা ল'ব লাগে আৰু নাম আৰম্ভ কৰিব হ'ল নহয় ঘৰতো কাম কৰিবলৈ আছে বহুত কাম আছে কোৰ মাৰিবলৈও আছে এতিয়া বহি থাকিলে নহ'ব হয় ৰাইজ মোৰ 3 ঘৰ সকাম আছে মই 3 ঘৰ উদ্ধাৰ কৰিবগৈ লাগিব মই যাবগৈ লাগিব হৰি আপোনাক যে চবেই মাতে মোক কেলে নামাতে আপোনাক বেয়া পাই চাগে হয় জানো মই সেইটোতে কি কৰিম মইনো কি বেয়া কথা এই হিজা নধৰিব নধওঁ কৃষ্ণ ফটাফট সেৱাটো কৰি পেলাই আজৰি কৰি দিব লাগে আজিকালি খেতি চিজন নহয় জানো বাৰিষা দিন মা এতিয়া কোনটো গান গাম গান নহয় প্ৰাৰ্থনাহে মা বাইদেৱে ঠিকে কৈছে সকাম আছে কিন্তু সেৱা নাই ভকত আছে কিন্তু ভক্তি নাই মণিকূট আছে ঈশ্বৰ নাই এনেকৈ মুখ্য প্ৰাপ্তি কেনেকৈ হ'ব জ্ঞানৰ অমৃত আৰু গুৰুৰ আদৰ্শক আমি কোন পথে লৈ গৈ আছো প্ৰসাদ ঈশ্বৰৰ নাম হাত চাপৰিৰ প্ৰকৃত অৰ্থ কি সমাজ পাতিত থকা অৰ্থ কি কাজিয়া হুলস্থুল এজনে আনজনক ভাল পাব নোৱাৰা এয়া জানো জীৱশ্ৰেষ্ঠতাৰ কাম আমাক কি আদৰ্শৰে অনুপ্ৰাণিত কৰিব বিচাৰিছে আপোনালোকে এই মাজনীহঁতে ঠিকেই কৈছে আমি যদি এনেধৰণে থাকোঁ আমাৰ সমাজ আৰু কিমান দিন থাকিব আমাৰ উঠি অহা প্ৰজন্মটো শেষেই হৈ যাব আমি কিন্তু বহুত লাজ পাইছোঁ দেই সেই সৰু সৰু মাইনাকেইটাই বুজি পাইছে আমাৰ সকলে কি কৰিছে হয় ৰাইজ আজি এতিয়া যি দেখিছোঁ গুগল মিট কৰি ৰাইজে সকাম পাতিছে গুগল পে' কৰি মানুহক প্ৰসাদ বিতৰণ কৰিব হ'ব ৰাইজ এই যি হ'ল হৈ গ'ল ইয়াতে মই সকাম পতা নাই সেই নাটকহে পাতিছোঁ হ'ব আমি এতিয়া সকলোৱে মিলি সেই ভগৱন্তৰ ওচৰত সেৱা ভাগ কৰোঁ নহয় জানো সেই ভগৱন্ত প্ৰভুৰ ওচৰত সকলোৱে আমি আঁঠুৱে ভাগ লওঁ শান্তি আৰু কল্যাণ বিচাৰোঁ আমাৰ এই সকাম আৰু আমাৰ এই খেলটোৰ পৰা সেই দৰ্শক ৰাজ্যলৈ যদি ভুল বাৰ্তা গৈছে আমি সকলোৱে এক ক্ষমা ভিক্ষা মাগিম আমাৰ উদ্দেশ্য আছিল হাঁহিৰ খোৰাকৰ লগতে ভুলবোৰ আঙুলিয়াই দিয়া আহক ৰাইজ আমি সকলোৱে মিলি এখন শুদ্ধ সমাজ গঢ়োঁ ভগৱানৰ ওচৰত এবাৰ সেৱা কৰোঁ কৃষ্ণ কৃষ্ণ